हेलो हेलो ভিডিঅ'টো ষ্টাৰ্ট হ'লেইচোন মামাজি কৈ থাকা তোমালোকে কৈ থাকা আমি গৈ আছোঁ আৰু আমি লাহে লাহে গৈ আছোঁ আজি আপোনালোকক কোৱাই নহ'ল যে আমি ক'ত গৈ আছোঁ আমি বাৰ কৰিলোঁ আকৌ বাৰ কৰিছোঁ Pori, iya. Itu sama lagi. Kalau dunia ke অলপ দুনিয়া ঠাইবিলাক চাই যাওঁ এইফালে আচলতে ময়ো আহিছোঁ আহিলেও আপোনাৰ আজি নিচিনা এনেকৈ অহা নাছিলোঁ আৰু মোৰ এটা মানে মনত ইচ্ছা আছিলে যে বাইকত হ'ল যে মোৰ মানে ইচ্ছা আছিল যে আপোনাৰ বাইকত এখন ফ্লেগ লগাই মানে আমাৰ ভাৰতৰ দেশৰ আন বান চান জাতীয় পতাকাখন লৈ কেনে এটা ধুনীয়াকৈ ৰাইড কৰিব আৰু আজি সেই সৌভাগ্যটো সঁচাকৈ পূৰ্ণ হ'ল যে মোৰ বাইকখনত আচলতে এইখন মোৰ বাইক নহয় মোৰ মামাজনৰ বাইক হয় আৰু মামাজনে মোৰ বাইকখন লৈছে সেইখন মোৰ আগত গৈ আছে তেওঁলোকে মানে ইমান ইচ্ছা আছিল যে কেতিয়া পাম এনেকুৱা লাগিছিলে আৰু আজি সেই ইচ্ছাটো পূৰ্ণ হ'ল বাইকত লগাই কেনে ধুনীয়াকৈ এটা ৰাইড কৰিব আৰু গাড়ীখন মই চলোৱা নাই মই পিছত বহি কেনে ভিডিঅ' কৰি আছোঁ বা মোবাইলেদি ভিডিঅ' কৰি আছোঁ আমেজ লৈ আছোঁ ৰাইডিং সি কৰি আছে মই পিছত বহি আমেজ তামোল খাইছেনে পাণ খাইছে পাণে খাইছা তই মজা গৈ থাকা ক্ল'জ আপ কৰি হাই মজা লাগিছে জেগাখিনি মানে ঠাইখিনি আপোনাৰ দুইফালে খেতি পথাৰ আৰু ধাননি আপোনাৰ পূৰা সেউজীয়া হৈ আছে কি ধুনীয়া দলংখন ধুনীয়া এটা ফটো উঠিব লগা ঠাই ভাল লাগিছে ইমান ধুনীয়া ঠাই মানে কি ক'ম আৰু আমাৰ নৰ্থ ইষ্টত ইমান পিছপৰা বাচ্চা আৰু অফ ৰাইড কঁকাল চকাল ভাঙি যায় লাহে লাহে ধুনীয়াকৈ বুলেট হ'ল বুলি আৰু এনেকৈ চলাব নালাগে দেই বাপা লাহে লাহে যা মই পিছত বৈছোঁ আস্তে আস্তে লাহে লাহে ৰাস্তাটো কিবা কৰি পাৰ হওঁ ৰ'ব অলপমান লাহেকৈ পকাই দিওঁ মজা এতিয়া আৰু চিন্তা নাই এই ৰাস্তাত আৰু এনেকুৱা ৰাস্তা পালে আৰু কি লাগে বাইক ৰাইডাৰৰ মানে ভাল ৰাস্তা মজা লাগে এতিয়া মানে গৈ আছোঁ সুন্দৰ ৰাস্তা এইটো ৰাস্তা বহুত মানে মাংখান মাৰকে ৰাস্তা বাইকত আপুনি এতিয়া যদি অকণমান সৰু কিনকিনীয়া বৰষুণ অলপ পৰি থাকিলে আকৌ কিমান যে মজা লাগিল হয় আপোনাৰ জানে আপুনি বাইক ৰাইডাৰ হয় বাইক চলোৱা মজাই বেলেগ দেখাত কিন্তু আমি কওঁ বাচ্চা হয় ৰাস্তাটো কম নহয় টেম্পু চলাও মই গান্ধীনগৰ তুমি যাবা গান গাব নাজানো দেই গান চান গাব নাজানো এনেই গাইছোঁ আমি মানে কি আৰু মুখত যি আহে তাকে কৈ আছোঁ বা যি আহে তাকে গাই থাকোঁ আৰু এই আৰু ক'ম আৰু ব'লা জল্দি ব'লা আমি যাব লাগে ৰাস্তা চাওক নাই ৰাস্তা ইমান ধুনীয়া ৰাস্তা কম আৰু সঁচাকৈ মজা লাগি গৈছে আমি ইহঁতে মোৰ বাইকখন লৈ মামাহঁতে গৈছে চিন্তু আৰু মামা সিহঁতক ক'ত লগ পাম ইহঁতে একদম ভাল ৰাস্তা পাই উঠি গৈছে কিজানি
আপোনাৰ বুলেটখন সঁচাকৈ বুলেটখনত উঠি বা চলাই ভাল লাগে আৰু বুলেটত আপোনাৰ বহুত স্পীডত নহয় আপোনাৰ ধৰক 60-50 বা 60-70 এটা ধুনীয়া এটা পৰিৱেশ লাহে লাহে মিডিয়াম স্পীডত স্পীডত যাওঁ মজাই বেলেগ আপোনাৰ বুলেট চলোৱা বা মই আচলতে মই বুলেট চলাই পোৱা নাই কি কৈছোঁ মই বলা বলা জলদি বলা কেমেৰা কৰিব পিছত দিয়া পিছত দুয়ে কেমেৰা কৰি আছে ফাৰ্ষ্ট কৰা নাই আমাতকে এনেও তোমালোকে আগতে যাবা আৰু আমি মজা লৈ যাই আছো না বলা যাই থাকা বলা আমি লাষ্টতে যাই পাৰো তোমালোকে আগতে যাবা কি ভাবে মই নাজানো কিন্তু মই ভাবো যে হেলমেটটো ৰাইট বাইকখন ল'লেই আপোনাৰ হেলমেটটো পিন্ধিব লাগে বা চাৰিচকীয়া এইবিলাকত যদি তেনেহ'লে আপোনাৰ চিট বেল্টটো লগাব লাগে বহুত ইম্পৰ্টেণ্ট এই বস্তুটো কাৰণ কোনে জানে বাইকটো কোনো গেৰাণ্টি নাই ক'ৰ পৰা কেনেকৈ কি হ'ব আমি জানিব কথাই আছে Everybody shake it, baby. Everybody shake it, baby. আপোনাৰ ডাঙৰ এটা ছুপাৰ হিৰো হয় কেৰেক্টাৰ এটা ডাঙৰ কেপ্টেইন আমেৰিকা লিড লয় তুমি আগত যোৱা তুমি মাজত যাই থাকিলে কি হ'ব আগত যোৱা তুমি আপোনালোকে দেখা পাইছেনে নাই গম নাপাওঁ কিন্তু মই গম পাইছোঁ বা মোৰ লগৰজনী এইটো ৰঙা বেগ আছে আমি এতিয়া কেপ্টেইন আমেৰিকা পাৰ কৰি আহিলোঁ অফৰোডৰ মজা ল'লোঁ অকণমান তাত দেখালে আৰু কিবা নকওঁ সেইটো বলা লাহে ৰাস্তাটো ভালেই দুইচাইডে মানে মাটি আছে উপায় নাই আৰু লাহে যাব লাগিব মানে ক্ৰছ কৰা কৰিব নহয় গাড়ী চাওঁতে পিছত গাড়ী চাওক না কিমানখন আছে 15 আগষ্ট কি গৈছেতো বাইদেউসকল বাই যাওঁ ছাৰ টিকেট মানে আপোনাৰ মানুহৰ টিকেট নহয় আৰু এইটো আপোনাৰ হেৰিৰ কি বুলি কয় আপোনাৰ বাইকখনৰে টিকট বাইকখনৰে মানে চাওঁ
আমি দাৰাগাঁও আহি পালোঁ। আপোনালোকে চাব পাৰে ইমান ধুনীয়া এটা মনোমোহা দৃশ্য। এইটো একদম ধুনীয়া, একদম পিকনিক প্লেচ। কি মজা, দেখাই আছোঁ ভালকৈ, চাই লওক। আহোঁতে মজা একদম। আমি আহিলোঁ এতিয়া জোতা লং পেণ্ট খুলি কেনে বেগটো কান্ধত লৈ ওলাইছোঁ। উফ কি ধাৰ বাপৰে, পৰিম মৰিম মই, গেৰাণ্টি পৰিম। কি ধাৰ, আপোনালোকে কিন্তু সাৱধানে আহিব, পাৰ কৰিব। আছে আগফালে অলপমান কিবা কৰি যাব পাৰি, মই মানে আগবাঢ়িব পৰা নাই। মামাক মাতিছোঁ ৰ'বা, মামাই পাৰ কৰি দিব। মামা মামা নিব, আহা জল্দি আহা, পাৰ কৰা। মই পৰা নাই, মানে মোৰ হাতত জোতা আছে এখন হাতত, আৰু এখন হাতত চশমাযোৰ আছে, চৰি কেমেৰা মানে মোবাইলটো আছে, কান্ধত বেগটো আছে। অকণমান মানে অসুবিধা হৈছে, তাৰ কাৰণে মানে মোৰ প্ৰব্লেম হৈছে মানে। আৰু পানী কিবা বাঢ়া যেন পাওঁচোন, ইমান মানে আহিছে। মামা আহা আহা, ধৰা জল্দি, লাহে লাহে আহিবা। তাৰপিছত মোক বোলে পাৰ কৰাওঁতে আহোঁতে বোলে তুমিয়ে বোলে ব'লা, ধৰা। ঠিকেই আছে বাৰু, পিছল বহুত মস্ত পিছল, কি কৰবা, লাহে ব'লেই হৈছে। ব'লা গা ধোৱা লাগে, ব'লা জল্দি জল্দি। পৰিল, টুপুচকে পৰছি, চাওক পৰি কেনে। ইচ গৰম মানে কি ক'ম আৰু, যি গৰম অৱস্থা নাই, একদম ফাটাফাটি গৰম। আমি বহি গৈছে মামা, মামা আগত, মন যায় মনটো। ব'লা গা ধোৱা। কুলু শব্দ নৈৰ পানীত, এয়া চাওকচোন, আগৰ পৰা পানী নায়ে দেখাত, কিন্তু যিখিনি ধাৰ আছে বাপৰে কি ধাৰ। আৰু এইটোৱে মনোমোহা দৃশ্য, ইয়াতে মানুহবিলাকে গা ধুৱে। মৰিব আকৌ, মৰিলে পৰিবা, পিছলি পৰিবা আকৌ দেই। লাহে। উফ কি পিছল মানে, এইখিনিত পিছল, আগফালে নাই চাগে, ঢালাই কৰা আছে নহয়, পানীখিনি যাই আছেতো, এইখিনি ইমান পিছল নাই। লাহে গামোচাখন খুলিব লাগিলে হৈছে আৰু দেই, গামোচাখন খুলিলে হৈছে আকৌ। খুলি মজা না, তোমালোকে দিনে মই ভিডিঅ' কৰি আছোঁ। বৰষুণ মানে তোমালোকে মানে বতৰ উঠা, এনজয় কৰা। মই যদি কৰোঁ, না মানুহ হাত ধৰি ভাঙিব, না মোবাইল ভাঙিব, মানে আৰু কি ভাঙে গেৰাণ্টি নাই। মানে পানী পোৱা নাই, ধুনীয়া একদম এনেকুৱা পানী সঁচাকৈ দিন ৰাতি গা ধুই থাকিব পাৰিম, সঁচাকৈ দিন ৰাতি গা ধুই। এটা কথা, এনেকুৱা পানীত কিন্তু যদি গা ধুই থাকোঁ, কিন্তু আপোনাৰ কিবা এটা তৰকতা কৰে, মানে কলা ষ্টিল বডি জাগা চাওঁ, কি ধুনীয়া মোৰ মোবাইলটো পানীত পৰি গ'ল অলপমান আগতে, দুৰ্ভাগ্যবশতঃ। বৰ্তমান চলি আছে, নাজানো আৰু কি হয়, চাওঁ দেখা যাব। বেয়া লাগিছে বাৰু পানীত পৰাৰ কাৰণে, উপায় নাই আৰু, চাওঁতো কি হয়। কি ক'ম আৰু, দাৰাগাঁৱত আহিলোঁ, এনজয় কৰিলোঁ। ধুনীয়া পিকনিক স্পট এটা। আপোনালোকে ৰিচেণ্টলি আপোনাৰ যেনেকৈ জানুৱাৰী পৰিলে আপোনালোকে আহিব পাৰিব নিশ্চয়। আৰু ঠাইখিনি সঁচাকৈ বহুত ভাল লাগিল আহি কেনে,
আমি বহুত এনজয় কৰিলোঁ। অকণমান যিখিনি টাইম আছোঁ 1-2 ঘণ্টা যিখিনি টাইম আছোঁ আমি এনজয় কৰিলোঁ। মানে মোৰ আকৌ থাকিব ইচ্ছা আছিলে, মানে ইহঁতৰো থাকিব ইচ্ছা আছিলে, কিন্তু মোৰ ডিউটি আছিলে, যাৰ কাৰণে মই আহিব লগা হ'ল জল্দি, আৰু মোৰ কাৰণে ইহঁতে আহিব লগা হ'ল। চ' মনত অকণমান বেয়াও লাগিছে, বাট উপায় নাই, কি কৰিম। চৰকাৰী চাকৰি নহয় যিহেতু বা প্ৰাইভেট জব যিহেতু আহিবতো লাগিবই, নিজৰ দায়িত্বটো কৰিবই লাগিব। তেনেহ'লে যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপোনাৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু তলত থকা ঘণ্টিটো বজাব নাপাহৰিব। আৰু যিহেতু মই মোবাইলত ভিডিঅ'টো কৰিছোঁ, ইমান ভাল নহ'ব পাৰে, মানে মই জানো ইমানো ভাল হোৱা নাই, তথাপিও ট্ৰাই কৰি আছোঁ নতুনকৈ, মানে নতুন ভিডিঅ' দিবলৈ বা নতুন ঠাই ঘূৰিবলৈ আৰু আপোনালোকক দেখুৱাবলৈ। চাওঁ আৰু কি কৰোঁ। আপোনালোকৰ সহায় সহযোগিতা পালে নিশ্চয় ভাল লাগিব, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। পাব লাগে নিশ্চয়। তথাপি আৰু ক'লোঁ আৰু আপুনি ধুনীয়াকৈ আহিব আৰু ধুনীয়া ফটো উঠিব পাৰিব। DSLR কেমেৰা লৈ আহিব, ধুনীয়া ফটো উঠিব পাৰিব। আমাৰ বাৰু মোবাইলত উঠা ফটো ইমান ভাল হোৱা নাই, তথাপিও আমি এনজয় কৰিছোঁ, ফটো উঠিছোঁ বা ফুৰিছোঁ, মানে জঁপিয়াইছোঁ, গা ধুইছোঁ। ইয়াতে যদি আপোনালোকে পিকনিকত আহে কি ধুনীয়া লাগিব। চাওক না, ফটো চাওক, আপুনি বেকগ্ৰাউণ্ডটো চাওক, কি ধুনীয়া, একদম নেচাৰেল বিউটি। মন যায় মোৰো আকাশ চুমিবলৈ। নাচিবলৈও মন যায়, কিন্তু নাচিব নাজানো, কি কৰোঁ, উপায় নাই, মন যায় বহিবলৈ তোমাৰ সতে। তেনেহ'লে ভিডিঅ'টো শেষ কৰোঁ, আৰু ফটোকেইখনকে চাওক আৰু জাগা চাওক। আপোনালোকে আহিব যোনে ভাল লাগিলে বা ভাল পায়। কিন্তু এইটো সঁচা কথা যে এইটো ঠাইখিনি নাম পোৱাই নাছিলোঁ, কিন্তু আপোনাৰ ৰিচেণ্টলি আপোনাৰ বহুত জল্দি আপোনাৰ ঠাইখিনি আপোনাৰ ভাইৰেল হ'ল। কেনেকৈ হ'ল, কিয় হ'ল, কোনে কৰিলে একো গম নাপাওঁ, কিন্তু তাৰে আমি ল'বলৈ আমিও আহিলোঁ, আৰু আহি গম পালোঁ যে সঁচাকৈ ঠাইখিনি বহুত ধুনীয়া। এটা মনোমোহা দৃশ্য, প্ৰকৃতিগতভাৱে সৃষ্টি। পাহাৰ আছে, পৰ্বত, পাহাৰ, নিজৰা, পানী, নদী, শিল, বালি, ঘাঁহ, গছ-গছনি সকলোবিলাক আছে। তেনেহ'লে ভিডিঅ'টো চাই ভাল লাগিলে বুলি আশা থাকিল, আৰু আপোনালোকে সহায় সহযোগিতা কৰিব, মানে আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। যিহেতু মই নতুন, তেনেহ'লে মোক আপোনালোকৰ সহায় সহযোগিতাৰ বহুতেই প্ৰয়োজনীয়, আৰু আগলৈকেও এনেকৈ ইয়াতকৈ আৰু ভাল ভিডিঅ' দিম বুলি আশা থাকিল, বা মোৰ ফালৰ পৰা চেষ্টা কৰিম। খালি আপোনালোকে মোক ছাপোৰ্ট কৰিব, বা লাইক কৰক, শ্বেয়াৰ কৰক, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক, আৰু আপোনাৰ ফ্ৰেণ্ড বা আপোনাৰ ফেমিলিৰ মেম্বাৰকো ছাবস্ক্ৰাইব কৰিব দিয়ক। সোনকালে মানে ছাবস্ক্ৰাইব কৰক, মানে বেছি ছাবস্ক্ৰাইবাৰ যিহেতু নাই, বা নতুন যিহেতু, তাৰ কাৰণে কি ক'ম আৰু জানেই আপোনালোকে। সোনকালে আমি নতুন বেলেগ এটা ঠাইত যাম বুলি ভাবি আছোঁ, যিটো ঠাইত মানে মই যাই পোৱা নাই, আৰু যিহেতু যাই পোৱা নাই গৈ কেনে দেখাম বুলি ভাবিছোঁ। চাওক কিমান সোনকালে যাব পাৰোঁ, আৰু আপোনালোকৰ পৰা সহযোগিতা যিহেতু বিচাৰিলোঁ, আপোনালোকে কৰিব, আশা থাকিল। তেনেহ'লে আজিলৈকে বাই, নেক্সট ভিডিঅ'ত লগ পাম। বাই, থেংক ইউ, খুদা হাফিজ, বাই।